এইটোতো নতুন মাষ্টৰ সব মাষ্টৰকে খেদি পঠানা কিন্তু ইয়াক নৰা ই বিহাৰী মাষ্টৰ ই শিক্ষা দেই ভালকে চাহ দেউতা মই ইয়াকো খেদিম মই আগতে কৈছো যে টিউচন মই পঢ়িব নোৱাৰো যি পঢ়িব লগা আছে পঢ়ক তাড়াতাড়ি মই পাবজি খেলিব লাগিব কি নাম তোৰ বাবা নন্দু হোমৱৰ্ক দিছি কি নিদিছি স্কুলত একো দিয়া নাই ছাৰ হোমৱৰ্ক কেনেকে হ'ব পাৰে হ'ব পাৰে ছাৰ যদি চিনেমা একটানে বাৰ বিয়া হ'ব পাৰে চিৰিয়েলত যদি চাকি নুমালে গিৰাক মৰিব পাৰে তেতিয়াহ'লে স্কুলত কিয় হোমৱৰ্ক নিদিব পাৰে দেউতাক আপুনি কওক মই শুনি বাবা ভংলাপাৰাত যে লেংৰা আছে তাক ইয়ে পঢ়িছিল হাইবি পিছত সিহঁতৰ দৰে নপঢ়াই আছিল মাৰ খাই লেংৰা হৈছে ছাৰ হোমৱৰ্ক দিছি ছাৰ চব ডায়েৰীত লিখা আছে তে তই কচোন মাংকি অসমীয়াত কি বুলি কয় বান্দৰ মোবাইলত চাই কেনে কলি ন তই নহয় ছাৰ মইতো আপোনাকে চাই কেনে ক'লো ৰতে তই কচোন কাল কেই প্ৰকাৰৰ আৰু কি কি ছাৰ কাল 3 প্ৰকাৰৰ অতীত কাল বৰ্তমান কাল আৰু ভৱিষ্যৎ কাল উদাহৰণ দি ছাৰ আপোনাৰ ছোৱালী আছে না চাব তে মই এটা উদাহৰণ দি আছো কালি আপোনাৰ ছোৱালীক দেখলো আজি প্ৰেম হ'ল পৰহি পলে লৈ যাম দেউতাক ইয়াৰ নতংকি বহুত হৈছে আপুনি মাৰিব মানা কৰাৰ কাৰণে মই একো কৰা নাই নহ'লি মাষ্টৰ মই ক'ত মাৰিব মানা কৰিছো মইতো কৈছো আপোনাক চামৰা চেলে দিয়ক আমি একশো না দেউতা কি কয়ে দেচোন ছয় পুৰণা ভাগখান মাত স্যার 6 1 গুণ 6 6 2 গুণ 13 স্যার 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 25 এই দেচোন ক বীৰবল কোনি আছিল নাজনো স্যার পঢ়াত মনোযোগ দিবি তেতিয়া গম পাবি চিন্টু মিন্টু পিংকু কোনি কওকচোন কোন মহাপুৰুষে এইকেইটা মই চিনি নাপাওঁ আপনার ছোৱালীক মনোযোগ দিব গম পাই যাব